নহয়তো তাৰ লগত জনি আৰু মন্টু এয়া অমিতৰ গাৰ্লফ্ৰেণ্ড মায়া বৰ টাফ ছোৱালী এখেত মায়াৰ দেউতা নেশ্যনেল লেভেল শ্বুটাৰ ভয়ে লাগে বে কিন্তু পৰন্তু পিন্তু চিন্তু লিকু পিকু টিকু একো নচলিব এয়া মায়াৰ বায়েক মণিয়ে কিন্তু আমাৰ মিডল ক্লাছ হিৰো অমিতক ভাল নাপায় কি কৰি খুৱাব তোক ভাতৰ লগত প্ৰেমৰ পিটিকা আৰু চেনেহৰ তৰকাৰী আৰু এখেত হ'ল অমিতৰ ককায়েক ৰবিন মানুহজন অলপ ডিজাষ্টাৰ প্ৰোন এওঁলোকৰ বাহিৰে আমাৰ কাহিনীত আছে মায়াৰ এক্স বয়ফ্ৰেণ্ড মই চুলি কটাবলৈ বেংকক যাম এজন মস্ত কামিনা চাকৰি দালাল এই গোটেইখিনি ৰকম মোৰ ৰেপত নোসোমাই নহয় your friendly neighborhood kidney দালাল আজিকালি ফিজ ইমান বাঢ়িছে যে অকল ধনী ঘৰৰ ল'ৰা ছোৱালীকেইটাইহে এইকেইটা কোৰ্চ কৰিব পাৰিব মদাহী কিডনী চাৰ্জন ডক্টৰ কবীৰ প্ৰতাপ সিং ইউ কেন কল মি কেপি ফকতীয়া গুণ্ডা জেংগো আৰু তাৰ ফকতীয়া গেং और अब मैं तुम्हें एक प्यार भरा सुम्मा दूंगा What rubbish! আৰু মস্ত বদমাছ ব্ৰেকআপ গুৰু বাগদা আমি ব্ৰেকআপ কৰবাৰ লেটেষ্ট টেকনিক ইউজ কৰিমতো কি লেটেষ্ট টেকনিক এইটো আমাৰ ইণ্টাৰনেল চিক্ৰেট আকৌ আৰু ব্ৰেকআপ গুৰুৰ বোম চিয়ানা এছিষ্টেণ্ট এই গোটেই কেইজনে মিলি কি কি উৎপাত কৰে সেইখিনি চাবলৈ আপোনালোকক নিমন্ত্ৰণ জনাইছো বন্ধু বান্ধৱী ভাইটি ভণ্টি ল'ৰা ছোৱালী মা দেউতা আইতা ককা মামা ভাগিন ভতিজা ভতিজী সকলোৱে আহক আৰু একেলগে হাঁহক ছবি গৃহত মে 13 তাৰিখে আৰু এবাৰ বুজাই দিওঁ ইংৰাজীত ছবি গৃহত মে 13 তাৰিখে কেনে বঢ়িয়া